বিয়া পাতি চুটুকা ফাটিছে পকৰ ফাটিছে মোৰ এইটো যুগ ঠিকে আছে কাঠৰ ফেমত বাঁহ ভৰাই দিব লাগিব পইচা নাই বাঁহ কাঠ লগাবলৈ বাঁহটো বেৰি ইয়াত লগাই দিব লাগিব সেইটো কৰিব লাগিব আৰু উপায়টো নাই যুগটো চাই লওঁ যুগটো হৈ গ'লে ঠিকেই হ'ব মানুহটো সোমাব পাৰিলে হ'ল আৰু এইটোলৈ এইখনৰ দৰ্জা ধুনীয়াকৈ সোমাব পাৰিব হৰা শুনিছানে আহাচোন এইফালে আহা ছোৱালীজনী হৈ ভিতৰত সোমাই আছা কওকচোন হেৰি দৰ্জাখন কেনেকুৱা হ'ব বাৰু সম্পূৰ্ণকে বনাই আকৌ কি লগাব পিছে মাজত মাজত সেই বাঁহ লগাই দিম ফ্ৰেমটো কাঠৰে হ'ব হয় নি বেয়া হ'ব নেকি ভালেই হ'ব হৰা বাঁহৰ ফ্ৰেম লগালে জিলিকি থাকিব নি বাৰু সেই কিনো কথা কয় লাজে লাগে পাই নহয় লাজে কৰিলে যা মানছে হেনো বিয়া পাতিলে মাকো নাই বাপেকো নাই ভালেই হ'ল বাৰু ছোৱালীজনী আনিলে এতিয়া বা আকৌ কোনজনী আনিলে বা বৰ চেনীগুটি আছিলে নহয় আমাৰ গাঁৱৰ ভিতৰত আকৌ সিও কোনজনী আনিলে জানো এতিয়া চাই আহিবগে লাগিব পাক এটা মাৰি আহিবগে লাগিব আজিয়ে পা ল'ৰাটোলে বেয়াও লাগে হৌ মাকো সৰুতে ঢুকালে বাপেকো সৰুতে ঢুকালে এতিয়াহে আৰু ঘৰখন একদম ভালকে হেৰি কৰিলেই হয় আৰু দুইটাই দেই ধৰি খালেই হয় আৰু শুনিছানে অকণ ধৰি দিয়াচোন অকণ ধৰি দিয়া ৰ'ব মই কাপোৰকেইটা ঠিক কৰিছিলো এইখন অকণ উঠাই দি হ'ল পাই আমি দুটা থাকিম ঠিক কৰি লওঁ ইজনে যে কিনো কথাবোৰ কয় পাই মোৰ যে বৰ লাজ লাগে পাই কেলে লাজ লাগিছে আমি দুটাহে আছো তেনেকে নধৰিবচোন মোৰ গাটো একো নহয় আমি দুটাহে আছো ভেকুত কুটাই বোলো পাই লাজ লাগে পাই ইজনে মণিৰাম দা খেতি কেনেকুৱা হৈছে আমাৰ খেতি এবাৰ নাই গম পায়নে হ'ব ৰুবলৈ এদিন আহি মাতিব বাৰু দেই গম নাপায় নেকি কেলে মানছে ছোৱালী আনিলে নহয় চাই আহোঁগে বেচালে বেয়াও লাগে ছোৱালীজনী চাই আহোঁগেচোন আইঅ মানস 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 ওলাচোন গৈছো মানস বিয়া পাতিলি পাতিলো তাকেহে গম পালো আকৌ এতিয়া সেই পিছে কোনজনীনো আনিলি বহুত পতাইছিলি নহয় তই আইও লাহে লাহে কটাই শুনিব নুশুনে কোনজনীনো আনিলি এতিয়া ঢেৰ পতাইছিলি নহয় তই দেখোন কওঁতে দেখোন লিষ্ট ঢেৰ দিছিলি মোক 5জনীয়া 6জনী ভাল বুলি কৈছিলি আগলৈ আছোন আগলৈ কৈ আছো নেযাওঁ নচালি চাওঁগে নচালি ফচাব দেই আহক আহক নমস্কাৰ নমস্কাৰ এই মোৰ মালকন বহক বহক গৰমটো কেনেকুৱা পাইছ পিছে গৰমে একদম বেলেগ মানে কৈছো নহয় ইমান গৰম উঠিছে এইকেইদিন যে গৰমে একদম মানুহজনী হতাই দিছেগে মোকো গম পোৱা নে পিছে সেই ঘৰ ক'ত বোৱাৰী ঘৰ আমাৰ টেপাই চুকত নামটো লাজ লাগে লাজ লাগিবলৈ একো নহয় কোৱা ইমান ধুনীয়া বোৱাৰী যে তই পালি আকৌ দেই নামটো কোৱা আকৌ নামটো মানে গেৰেলি আৰু কিছুমানে বগী বুলি মাতে মানে বগা কাৰণে বগী ধুনীয়া নাম আকৌ চিনাকিটো মোৰ ভাগত দি দে আকৌ আমাৰ গাঁও কানিয়া ঘৈণীয়েক মানে আশা কৰে আকৌ আশা কৰিম দুটা ল'ৰা-ছোৱালী হ'লে সেইবোৰ চিন্তা কৰিব নালাগে সেও আপোনাৰ নামটো কিনো মোৰ নাম বিলাতী বিলাতী এয়া গাঁৱত আৰু কৰি আছো আৰু সেইবোৰকে আৰু আশা কৰ্মী জবটো বা বেছি দিন নাই মোৰ 3 বছৰমানহে হৈছে ল'ৰা ছোৱালী কেছবোৰ পায়নে পাইছো বাৰু এতিয়া কেইটামান পালো এই মাহতে এখন গান মানে ল'ৰা ছোৱালী জন্ম পুৰা হয় নেকি তোৰ পিছে ইজনীয়ে গম পাই নে নাপায় এজনী কি কথা এইফালে আহা বোলা পানী অকণ আনা পানী চানী দিয়া আকৌ চাহ তোমাকে যোৱা আহাচোন বোৱাৰী একো নহয় ইয়াৰ লিষ্ট ঢেৰ আছিলে একো নাই বাৰু এইবোৰ যোৱা কথা গ'ল তই তাইকে আনিলি কথাটো কওঁ আৰু ধেমালিতে চম্পা চেনিমাই জীয়েক তাৰপৰা পুনাৰামৰ ভনীয়েকৰ জীয়েকজনী তাৰপৰা তৰুণৰ জীয়েক আকৌ হেৰিয়ৰ যে গণেশৰ জীয়েক গোটেইজনীকে ভাল পাইছিলে মিছা কথানো কেতিয়া কৈছ বাৰু খাইছিলি নহয় তোৰ বোলে একদম লাইফত বোলে মোৰ বাহিৰে বোলে বেলেগ বোলে ছোৱালী নাই বোলে এতিয়া যে একদম 5-6জনীমান ছোৱালী নাম ওলাইছে সঁচা নে মিছা এনেই কৈছে মই জানো তই মোক বহুত ঠগিছ মই কেলে তোলে বিয়া সোমাই মোৰ জীৱনটো বৰবাদ কৰি দিলো কিমান আজি মোৰ একদম গোটেই দিনত ভেকুত কুটাইছে মোৰ বদনাম ওলাইছে গম পাই কৰিব নালাগে মই বাৰু
ইয়ালৈ বিয়া সোমাই আহি এতিয়া যদি মই ঘৰলৈ গুচি যাওঁ মোক বা আকৌ কোনে নিবনো বাৰু তইনো কেলে তেতিয়াহ'লে ধেৰ মানে ছোৱালী ভাল পাইছিলি মোৰ বাহিৰত ক্লাছ 6-7 কথা হে একো নহয় বোৱাৰী এতিয়া তোমাক আনিলে তোমাকে আনিলা হয় আগৰ লিষ্টখনে মই দিছো আগৰ কথাই কৈছে ক্লাছ 6-7 একো নহয় টেনচন কৰিব নালাগে তুমি তেতিয়াহ'লে এতিয়া আকৌ মোৰ বাহিৰে আকৌ বেলেগ ছোৱালী চকু নিদিবি আকৌ ছোৱালী চকু নাচাওঁ নেচাই ইয়াৰ প্ৰতি মোৰ বিশ্বাস আছে নেচাই কিন্তু আৰু মই আহি পেলাই তোমালোকৰ মাজত কিবা কাজিয়া লাগি অহা নিচিনাহে হ'ল পাই যাওঁ দেই বোৱাৰী এইবোৰ কাজিয়া পচাৰ নালাগিবা আৰু ডেকা জীৱনতে থাকেই আৰু ডেকা ইমান দিনৰ পৰা একদম মই জীৱনত আছো বুলি কৈ এতিয়া একদম 5-6জনী চিনেমা জীয়েকৰ পৰা একদম পকৰৰ জীয়েকলৈকে যে ওলাইছে তুমি কেলে মোক এনেকুৱা কৈছা কোৱাচোন এনেই কৈছে আগৰ কথা লৈ কিয় কাজিয়া কৰিছা কোৱাচোন বিশ্বাস কৰিবলৈকে টান হৈছে তোৰ ভাগৰ ঠিক হৈছে ব'লা মই মানুহজনী তোমালে বিয়া সোমাই মই বৰবাদ কৰি পেলালো মোৰ গোটেই জীৱনটো এনেইনো কেলে খং কৰিছা কোৱাচোন মিছাতে একো বৰবাদ হোৱা নাই এনেই এইবোৰ আগৰ কথা কৈছে ক্লাছ 6-7 5 এইবোৰ কথা বিশ্বাস কৰে নি সেয়া কথা শুনি খং কেলে কৈ থাকা কোৱাচোন আইঅ' মোক হেকুত কুটাই বোলো নকৰিবচোন ব'লা